কালি ৰাতি এজাক বতাহ, ধুমুহা আৰু বৰষুণে গোটেই গাঁওখনৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে গোটেই গছ-গছনি ভাঙি চিঙি শেষ কৰি থৈ গৈছে। আপোনালোকে দেখিছে কিমান দুখ লগা এটা পৰিৱেশ। লগতে মানুহৰ বহুতো ঘৰ অনিষ্ট কৰিছে। আপোনালোকে দেখিছে ইমান মৰ্মান্তিক পৰিৱেশ। এটা ঘৰ সাজোতে এজন মানুহৰ কিমান সপোন থাকে, কিমান কষ্টৰ ফলত এটা ঘৰ সাজে। কেনেকৈ এজাক বৰষুণে এজাক ধুমুহাই সকলো অনিষ্ট কৰি দিলে। ভগৱানৰ আশীৰ্বাদত মানুহ এজনো আহত হোৱা নাই। আপোনালোকে দেখিছে গোটেই ৰাস্তা ঘাটত গছ-গছনি ভাঙি পৰিছে। দেখিছে কেনেকৈ গছবোৰ উঘালি পৰি গৈছে। এজোপা আমাৰ ঘৰৰ হয়। ভগৱানৰ আশীৰ্বাদত আমাৰ ঘৰৰ ফালে নপৰিলে, কিন্তু সিফালে হাউলি গ'ল। আপোনালোকক মই ভালকৈ দেখুৱাম। আপোনালোকে দেখিছে ওপৰত একদম তামোল গছজোপাৰো হাউলি গৈছে, একদম বেকা হৈ গৈছেগৈ। মানে মাটি ফাটি গৈছে, একদম তলৰ শিপা উঘালি গছ পৰি গৈছে। আপোনালোকে দেখিছে একদম শিপা উঘালি গৈছেগৈ। আপোনালোকে দেখিছে এই গছজোপা ঘৰটোত পৰি গৈছিল, কিন্তু আগটো যিহেতু সৰু, ভগৱানৰ কৃপাত ঘৰটো অনিষ্ট নহ'ল। আৰু দেখিছে গোটেই ৰাস্তা ঘাটত গছ-গছনিবোৰ ভাঙি পৰিছে।